নমস্কাৰ, বেনিফিয়া চেনেলৰ আজি এইটো প্ৰথম লং ভিডিঅ'। আশা কৰোঁ সকলোৱে যে মোৰ ভিডিঅ'টো আঁকোৱালি ল'ব। আজিয়ে বনাব লৈছোঁ নৰসিংহ পাতৰ সৈতে শ'ল মাছৰ জোল। তাৰ কাৰণে নৰসিংহ পাতখিনি এখিলা এখিলাকৈ এৰুৱাই ল'লোঁ। এইফালে আটাইকেইডাল নৰসিংহ পাত এৰুৱাই অলপ পানী দি পিনে ভালকৈ তাক ৱাছ কৰিছোঁ। আৰু সকলোবিলাক ধুই হোৱাৰ পাছত এটা মিক্সাৰ জাৰত দি ইয়াৰ এটা পেষ্ট বনাব লাগিব। তাৰ আগতে আপোনালোকলৈ এটা অনুৰোধ, ডেইলি এনেকুৱা সাধাৰণ ৰেচিপিবিলাক পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। এইফালে ৰেডি হৈ গ'ল আমাৰ নৰসিংহ পাতৰ পেষ্টটো। আৰু এইফালে দুটা বিলাহী সৰু সৰুকৈ কাটি দিছোঁ। বিলাহীটো এইকাৰণে দিছোঁ চব্জিখন ডাঠো কৰিব আৰু লগতে নৰসিংহৰ যিটো ষ্ট্ৰং গোন্ধ হয় সেইটো অকণমান নাইকিয়া কৰে। আৰু এইফালে অলপ সৰুকৈ পিঁয়াজো কাটি লৈছোঁ। এইফালে মাছকেইপিচ ফ্ৰাই কৰিবৰ কাৰণে অলপ হালধি, নিমখ আৰু তেল দিছোঁ। আৰু এইফালে ভালকৈ মাছকেইপিচত নিমখ হালধিখিনি মিক্স কৰি ল'লোঁ। আৰু এইফালে কেৰাহীখন গৰম হোৱাৰ লগে লগে আমি তেল দি দিলোঁ। আৰু তেল গৰম হোৱাৰ লগে লগে এইফালে মাছকেইপিচো দি দিলোঁ। অকণমান মাছকেইপিচ বেছিকৈ ফ্ৰাই কৰিব নালাগে। আমি চব্জি দিম ন, অকণমান হাফ ফ্ৰাই হৈ গ'লে হৈ যাব। এইফালে মাছকেইপিচ অকণমান ৰঙচুৱা হোৱাৰ লগে লগে আমি মাছকেইপিচ কাঢ়ি ল'লোঁ। আৰু এইফালে একেখিনি তেলতে অকণমান জিৰা দিছোঁ। এইফালে কাটি থোৱা পিঁয়াজ আৰু এইফালে দিম এখিলা তেজপাতা। আৰু এইফালে অলপ আদা নহৰু পেষ্ট আছিলে তাকো দি দিছোঁ। এইখিনি অকণমান টাইমৰ কাৰণে ভালকৈ লৰাই তাত আমি এতিয়া দিম বিলাহীখিনি। এইফালে বিলাহীখিনি অকণমান লৰাই তাত সোৱাদ অনুসৰি নিমখ আৰু হালধি দিছোঁ। ইয়াত নিমখ আৰু হালধিৰ পৰিমাণটো আপোনালোকক চাগে বেছি লাগিব পাৰে, কিন্তু ভিডিঅ'টোতহে বেছি লাগিছে। মই ইমান বেছিকৈ নিমখ হালধি দিয়া নাই। আৰু নিমখটো না মই হাতেৰে দিলেহে জোখ পাওঁ। এই চামুচ দি পিনে মই নিমখৰ আন্দাজ মই কৰিব নোৱাৰোঁ। তাৰ কাৰণে আপোনালোকে বেয়া নাপাব। এইফালে অকণমান ঢাকন লগাই পিনে বিলাহীখিনি অলপ সিজিব দিলোঁ। আৰু এইফালে আলু কেইডোখৰমান মানো বইল কৰি ৰাখিছিলোঁ, তাকো অলপ দি কিনে অলপ লৰাই ল'লোঁ। সকলোবিলাক মিক্স কৰি এতিয়া আমি দিম নৰসিংহৰ যিটো পেষ্ট বনাই থৈছিলোঁ সেই পেষ্টটো। আটাইখিনি ভালকৈ দি আমি এতিয়া তাক ভালকৈ লৰাই ল'ব লাগিব। আৰু ইয়াক অকণমান পানী দি পেলাই সিজাবও লাগিব। তাৰ কাৰণে মিক্সাৰত যি পানী থাকি গৈছিলে সেই পানীখিনি আকৌ দি লৈছোঁ। দি পিনে অলপ টাইমৰ কাৰণে তাক সিজাব দিব লাগিব। আৰু অলপ উতল অহাৰ লগে লগে মাছকেইপিচ আমি তাত দি দিছোঁ। আৰু এয়া আমাৰ নৰসিংহৰ সৈতে শ'ল মাছৰ জোলটো কমপ্লিট হৈছে আৰু। এইফালে ৰেডি হৈ গ'ল আমাৰ নৰসিংহৰ সৈতে শ'ল মাছৰ জোল। কেনেকুৱা লাগিছে বাৰু জনাব নাপাহৰিব হা। আৰু মোৰ ভিডিঅ'বিলাক যদি ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিব নাপাহৰিব। লগতে এনেকুৱা ঘৰুৱা সহজ ভিডিঅ'বিলাক পাই থাকিবৰ কাৰণে বেনিফিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। ধন্যবাদ।